বানপানীৰ মাজতে নাৰায়ণপুৰত দেখা গৈছে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ খলিয়ামাৰীত যি ৰঙতি হাৱাজান আৰিমৰা সংযোগী যি গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথৰ পৰা সোমাই অহা খলিয়ামাৰী এটা পথত আছোঁ। ইতিমধ্যে বানৰ মাজতে খলিয়ামাৰী ৰাইজ এনেদৰে পথলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে এই যিটো পথ ভিডিঅ' জেন্সে দেখাই আছে, এই পথটোৱে প্ৰত্যেক বছৰে বাৰিষা অহাৰ লগে লগে এনেদৰে যি পিছলা নদী, সেই পিছলা নদীয়ে তেওঁলোকে পিছলা নদীৰ পানী বাগৰি অহাৰ সমান্তৰালভাৱে সকলো বিস্তৃত অঞ্চলটো ইয়াত প্লাবিত কৰি তোলে। একাংশ ইয়াতে ৰাইজ আছে, মই তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম। হয়, আপোনালোক আজি এনেদৰে বানপানীৰ মাজতে আপোনালোক আজি এই পথৰ মাজলৈ ওলাই আহিবলগীয়া হৈছে, কি ক'ব? আচলতে আমি জয়তে NKTV পৰিয়ালটিক ধন্যবাদ জনাইছোঁ। আমাৰ এনেকুৱা বান বিধ্বস্ত জেগাকণলৈ আহি আমাক এই সুবিধাকণ দিয়াৰ কাৰণে বহুত ধন্যবাদ। আমি আজি বহুত দিনৰ পৰাই জীয়াটো ভুগি আছোঁ। এই ৰাস্তাটো প্ৰায় আমি জন্ম হোৱাৰ আগৰেই, এইটো অন্ততঃ 50 বছৰ আগৰ ৰাস্তা। আজিলৈকে আমি চৰকাৰৰ পৰা কোনো অনুদান পোৱা নাই। সেয়েহে আমি এইবাৰ বিচাৰিছোঁ NKTVৰ জৰিয়তে লখিমপুৰ জিলাৰ DC মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰোঁ যে এই পথটি আজি সুদীৰ্ঘ 50-60 বছৰ ধৰি ইয়াতে এচৰ পৰা শিলো পৰা নাই। গতিকে এতিয়া আমি এই ৰাস্তাটি শিমলুগুৰি আৰিমৰা পথৰ পৰা পশ্চিম মাজৰদলনি হৈ কলাবাৰী চুপহিবাৰীত লাগিছেগৈ। গতিকে এই ৰাস্তাটি আমাৰ বহুত জৰুৰী। সেইকাৰণে আমি কিমান কিলোমিটাৰ পথ? এইটো মিনিমাম আমাৰ প্ৰায় 10 কিলোমিটাৰ। গোটেই পথটোৱে বাৰিষা এনেকৈ পানীয়ে আমাক প্ৰতিটো বাৰিষাতে থাকে। আৰু এজন আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এই ৰাস্তাটো প্ৰায় ইয়াৰ পৰা ধৰি 10 কিলোমিটাৰ নহ'ল, 6-7 কিলোমিটাৰমান হয়। এই আমাৰ বিহপুৰীয়া সমষ্টিটো প্ৰায় 4 কিলোমিটাৰ হয়। তাৰ সিফালে 1 কিলোমিটাৰমান গড়পুৰ সমষ্টিত পৰে। সেইকাৰণে আমাৰ ৰাস্তাটো আজি পৰ্যন্তকৈ হৈ উঠা নাই। আমি অত্যন্ত ইয়াতো ভোগ কৰি থাকিবলগীয়া হৈছে। গতিকে ইয়াকে আমি মহোদয়ক কৰবাত অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই পথটো নিৰ্মাণ কৰি দিয়ে পুনৰ। হয়, মই আৰু একাংশ আছে, মহিলা আছে, মই মহিলাসকলেও আজি এনেদৰে ৰাজপথত আপোনালোকে যথেষ্ট বানপানীয়ে এক হাহাকাৰ পৰিৱেশ নাৰায়ণপুৰত সৃষ্টি কৰিছে, তাৰ মাজতে আপোনালোক আজি এনেদৰে ৰাজপথলৈ ওলাই আহিছে। আমাৰ বহুত অসুবিধা হৈছে। আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, এতিয়া অন্য গাড়ী ঘোঁৰাও যাব নোৱাৰে। কিবা অসুবিধা হ'লে মানুহৰ ডেলিভাৰী বা কিবা অসুখীয়া মানুহ হ'লে মানে নিবলৈ বহুত অসুবিধা। সেইকাৰণে আমাক সোনকালে ৰাস্তাটো দুৰ্ঘটনা হয়, বহুত দুৰ্ঘটনা হয়। ৰাতিটো এইপিনে মানুহ যাবই নোৱাৰে, ল'ৰা ছোৱালী পৰে ধৰে, গোটেই একেবাৰে অৱস্থা নাইকিয়া হৈ যায়, স্কুল বেগ তিতি যায়। সেইকাৰণে আমি অতি সোনকালে ৰাস্তাটো আমাক ভাল কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনালোঁ। আৰু এজন যুৱক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে? হয়, নমস্কাৰ দেৱজিৎ দা। আমি সঁচাকৈ ৰাস্তাটো বহুত কষ্ট ভুগি আছোঁ। আজি প্ৰায় 37 বছৰ হ'ল মোৰ, কিন্তু আজিলৈকে মই ইয়াতো মাটিও পোৱা দেখা নাই। কিন্তু বহুত ভিতৰুৱা জেগা দেখিছোঁ য'ত নেকি কোনো গৰু ছাগলী নাযায়, তাতো ৰাস্তা পকা বনোৱা হৈছে। আমাৰ কিয় কাৰণে আমাক এই প্ৰশাসনে এনেকুৱা কৰিছে? ইয়াত বিশেষকৈ আপোনাৰ যাতায়াতৰ অসুবিধা, ল'ৰা ছোৱালী স্কুল যোৱাৰ অসুবিধা, লগতে কোনোবা যদি প্ৰেগনেণ্ট এক্সপেক্টেড মাদাৰ থাকে তেখেতসকলকো হস্পিটেলত নিয়া অসুবিধা, মুঠতে সকলো ফালৰ পৰাই অসুবিধা। আমাৰ এতিয়া মাটি ইয়াত আমি এবিঘা, কিন্তু আমি 4 বিঘা ৰুবলগীয়া হয় এই ৰাস্তাটোৰ কাৰণে, কাৰণ আমি 4 বাৰ ৰুওঁ। গতিকে আমি আপোনালোকৰ আপোনালোকৰ চেনেলৰ ফালৰ পৰা আমি বিহপুৰীয়া বিধানসভা সমষ্টিৰ মিষ্টাৰ অমীয়া কুমাৰ ভূঞাদেৱ আৰু অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি এই চেনেলৰ যোগেদি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। হয়, এয়া আছিলে খলিয়ামাৰী ৰাইজৰ প্ৰতিবাদ। বানৰ মাজতে তেখেতসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে, কিয়নো যিটো পথ, সেই পথটোৱে বছৰ বছৰ ধৰি ৰাইজক জ্বলা-কলা খোৱা হৈছে। ৰোগীৰ পৰা আৰম্ভ কৰি যিসকল কৰ্মচাৰী বা কৃষিজীৱী, বিশেষকৈ কৃষিজীৱী লোক আছে, এই লোকসকলে এই পথটোৰে অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈ আছে, যাৰ কাৰণে আজি ৰাইজ এনেদৰে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে।